নমস্কাৰ আজি আমি মুদ্ৰাৰ গুৰুত্ব বা ভূমিকা সম্পৰ্কে আলোচনা কৰিম প্ৰশ্নটো এনে ধৰণে হ'ব পাৰে যে আধুনিক অৰ্থনীতিত মুদ্ৰাৰ গুৰুত্ব বা ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা মুদ্ৰাৰ গুৰুত্ব বা ভূমিকা বুলিও আহিব পাৰে বা গুৰুত্ব বুলিও আহিব পাৰে তেতিয়াহ'লে তোমালোকে এইকেইটা উত্তৰে লিখিব লাগিব এই কোৱেশ্চনটো তোমাৰ 4 মাৰ্কছৰ কাৰণে আহিব পাৰে বা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে 2 মাৰ্কছৰ কাৰণে আহিলে দুটা লিখিবা 4 মাৰ্কছৰ কাৰণে আহিলে 4টা লিখিবা ঠিক আছে মই 4টাৰ কাৰণে লিখাই দিছো বাইচান্স যদি আহি যায় তেতিয়াহ'লে লিখিব পাৰিবা 1 নম্বৰ পইণ্টত কৈছে মুদ্ৰাৰ ব্যৱহাৰে বিনিময় কাৰ্য সহজ কৰি তুলিছে এটাটো আগতে আমি পাই আহিছো হয়নে বিনিময় কাৰ্য মুদ্ৰাৰ জৰিয়তে সহজ হৈছে সেই কাৰণে দেশখনত ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধি হৈছে হল উল্টাকেও লিখিব পাৰা যে দেশৰ ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে মুদ্ৰাৰ ব্যৱহাৰ বা মুদ্ৰাৰ গুৰুত্ব আহি পৰিছে 2 নম্বৰ পইণ্টত কৈছে যে মুদ্ৰাৰ ব্যৱহাৰে উৎপাদনৰ উপাদানসমূহক পাৰিশ্ৰমিক প্ৰদান কৰাত সহজ কৰি তুলিছে উৎপাদনৰ উপাদানসমূহ জানাই কি চাৰিটা ভূমি শ্ৰম মূলধন সংগঠক হয়নে তেতিয়াহ'লে এই উৎপাদনৰ উপাদানসমূহক পাৰিশ্ৰমিক প্ৰদান কৰাত সহজ কৰি তুলিছে এই পাৰিশ্ৰমিক মানে হৈছে মজুৰি তে মজুৰি দিব মজুৰি কিহৰ দ্বাৰা দিব মুদ্ৰাৰ দ্বাৰা দিব হয়নে সেই কাৰণে মুদ্ৰাৰ গুৰুত্বটো আহি পৰিছে যে উৎপাদনৰ উপাদানসমূহক পৰিশ্ৰমিক দিবৰ কাৰণে মুদ্ৰাৰ গুৰুত্ব আহি পৰিছে বা মুদ্ৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে 3 নম্বৰ পইণ্টত দিছে মুদ্ৰাৰ বাবে বৃহৎ আকাৰৰ উৎপাদন ব্যৱস্থাক সুচাৰুৰূপে পৰিচালনা কৰাটো সম্ভৱ হৈ পৰিছে বৃহৎ আকাৰৰ যোনবোৰ উৎপাদন প্ৰতিষ্ঠান সেই উৎপাদন প্ৰতিষ্ঠানসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে কাৰ জৰিয়তে মুদ্ৰাৰ জৰিয়তে ঠিক আছে 4 নম্বৰ পইণ্টত কৈছে মুদ্ৰাৰ ব্যৱহাৰে চৰকাৰৰ কৰৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰাত সহায় হৈছে কৰ কাৰ পৰা ল'ব চৰকাৰে কৰ কাৰ পৰা লয় জনগণৰ পৰা লয় হয়নে জনগণৰ পৰা কৰ লয় আৰু যোনখিনি কৰ ল'ব সেইখিনি কি হ'ব চৰকাৰৰ ৰাজহ হ'ব চৰকাৰৰ উপাৰ্জন হ'ব হয়নে চৰকাৰৰ উপাৰ্জনক ৰাজহ বুলি ক'ব আৰু এনে ৰাজহৰ বাবে চৰকাৰে দেশৰ জনগণৰ কল্যাণৰ বাবে ব্যয় কৰিব পৰা হৈছে মানে চোৱা চৰকাৰে জনগণৰ ওপৰত কৰ আৰোপ কৰে হল কৰ আৰোপ কৰিব কৰ আৰোপ কৰাৰ জৰিয়তে জনগণে কি দিব লাগিব মুদ্ৰাই দিব লাগিব ইউজটো মুদ্ৰাই হ'ব হয়নে সেই মুদ্ৰাখিনি কি হ'ব চৰকাৰৰ বাবে উপাৰ্জন হ'ব বা ৰাজহ হ'ব ৰাজহ বুলি ক'ব আৰু এনে উপাৰ্জনৰ বাবে চৰকাৰে দেশৰ জনগণৰ কল্যাণৰ বাবে ব্যয় কৰিব পাৰিব যোনখিনি উপাৰ্জন হ'ব চৰকাৰৰ সেই উপাৰ্জনখিনি চৰকাৰে আকৌ জনগণৰ কাৰণেটো জনগণৰ কল্যাণৰ কাৰণেটো ব্যয় কৰে হয়নে এনেদৰে মুদ্ৰাৰ গুৰুত্ব বা প্ৰয়োজনীয়তা আহি পৰে এইবোৰ কাৰণৰ বাবে ঠিক আছে এইটো 4 মাৰ্কছৰ কাৰণে লিখিব পাৰা